সো হেল্ল' এভৰিৱান, যিহেতু কাইলৈ এছামিজ পৰীক্ষা, মেট্ৰিক পৰীক্ষা কাইলৈ এছামিজ ফাৰ্ষ্ট এক্সাম এছামিজ। চ' তোমালোকৰ সকলোকে অল দ্য বেষ্ট। প্ৰথমতে অল দ্য বেষ্ট, তোমালোকে ভালকৈ এক্সাম দিবা। যিহেতু গোটেই বছৰটো তোমালোকে কষ্ট কৰিছা, চ' তোমালোকে ভালকৈ এক্সাম দিবা। এই এক্সামটো তোমালোকৰ আটাইতকৈ ডাঙৰ, তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ এক্সাম হ'বলৈ গৈ আছে। ইয়াৰ আগতে এনেকুৱা এক্সাম তোমালোকে দিয়া নাই। চ' তোমালোকে একদম ভালকৈ এক্সামটো দিবা। নিজৰ কাৰণে নহ'লেও মা দেউতাৰ কাৰণে বহুত আশা কৰি আছোঁ তোমালোকৰ ওপৰত। ঠিক আছে, ৰিজাল্টৰ দিনা বহুত মানে মজা লাগিব। এতিয়া তোমালোকে ভালকৈ এক্সাম দিলে ৰিজাল্টৰ দিনা গম পাবা যে কি মজা। চ' এইটোৱেই কথা। তাৰপিছত এতিয়া আমি মেইন টপিকলৈ আহোঁ। মেইন টপিকটো হ'ল, চ' এতিয়া যিহেতু কালি আমাৰ এছামিজ এক্সাম, চ' আজি এছামিজ পঢ়িব লাগিব, বেলেগ ছাবজেক্ট ধ্যান নিদিওঁ, আমি এছামিজ পঢ়িম। এতিয়া কথাটো এছামিজ যে পঢ়িম কেনেকৈ। এতিয়া চোৱা, গ্ৰুপ এ গ্ৰুপ বি দুটা কেটেগৰীৰ ল'ৰা ছোৱালী আছে। চ' কিছুমান ষ্টুডেণ্টৰ যিহেতু অলৰেডি চিলেবাছ কমপ্লিট, সিহঁতে এক্সামৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া আৰু সিহঁতৰ একো বাকী নাই, চব হৈ গৈছে। ৰচনা কমপ্লিট, গ্ৰামাৰ কমপ্লিট, তাৰপিছত টেক্সট কমপ্লিট, চব কমপ্লিট। আৰু কিছুমানৰ এনেকুৱা হৈছে কি, কিছুমানৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই, এতিয়ালৈকে কমপ্লিট হোৱা নাই। চ' প্ৰথম কথা, যিসকলৰ কমপ্লিট হৈছে তোমালোকে কি কৰিবা, আৰু যিসকল কমপ্লিট হোৱা নাই, চ' তোমালোকে কি কৰিবা। এতিয়া কথাটো হ'ল, প্ৰথম চিলেবাছ যিসকল কমপ্লিট হৈছে তোমালোকে কি কৰিবা, আৰু তোমালোকে ব্যাকৰণ, গ্ৰামাৰ, যিহেতু তোমালোকৰ গ্ৰামাৰ বহুত মাৰ্কছ থাকে, চ' গ্ৰামাৰত ধ্যান দিব লাগিব। এতিয়া তোমালোকে অকল টেক্সট, তোমালোকে বৈচিত্ৰ্যময় অসম, তাৰপিছত যিহেতু তোমালোকে মেইন বুক, সেইটোত তোমালোকে ধ্যান দি আছা, আৰু লগতে ৰচনাত ধ্যান দি আছে, কিন্তু তোমালোকে গ্ৰামাৰত ধ্যান দিয়া নাই। এইটো কিন্তু ভুল। গ্ৰামাৰত কিন্তু তোমালোক মাৰ্কছ থাকে। তোমালোকে যদি ভাবিছা যে লেটাৰ মাৰ্কছ উঠাম, বা 100 out of 100, বা তোমালোকে 60+ 70+ উঠাম, তেনেহ'লে গোটেইখিনিতে ধ্যান দিব লাগিব। টেক্সট, লগতে তোমালোকৰ এই গ্ৰামাৰ, লগতে ৰচনা, তিনিওটাতে তোমালোকে ধ্যান দিব লাগিব। তেতিয়াহে তোমালোকে ভাল মাৰ্কছ এটা পাবা। চ' এতিয়া কথাটো হ'ল, তোমালোকে গ্ৰামাৰটো জল্দি আজি ৰিভাইজ কৰি লোৱা। গ্ৰামাৰটো, ব্যাকৰণ ইম্পৰ্টেণ্ট যিবিলাক আছে চব তোমালোকে ৰিভাইজ কৰি লোৱা। তাৰপিছত তোমালোকে কি কৰিবা, যিহেতু তোমালোকৰ টেষ্ট পেপাৰ আছেই, যে টেষ্ট পেপাৰ তোমালোকৰ যিহেতু প্ৰি টেষ্টৰ কিছুমান টেষ্ট পেপাৰ আছে ন, বা ফাইনেলৰ কিছুমান পেপাৰ আছে, চ' তোমালোকে লৈ এক্সাম দিয়াৰ নিচিনা 3 ঘণ্টাকৈ 2-3টামান পেপাৰ ছল্ভ কৰা। ঠিক আছে, তোমালোকে 2-3টামান পেপাৰ নাচাই ছল্ভ কৰিবা, চাই নহয়, নাচাই তোমালোকে লিখিবলৈ ট্ৰাই কৰিবা। তাৰপিছত মিলাবা এনচাৰবিলাক মিলিছে নে নাই। 2 বা 3টা তোমালোকে টেষ্ট পেপাৰ এতিয়া ছল্ভ কৰা, আজিৰ দিনটো আজি। তাৰপিছত ৰিভিজন, তোমালোকে ৰিভিজন কৰি থাকা, অলপ পিছে ৰিভিজন কৰি থাকা। যিহেতু কাইলৈ এক্সাম, আজি তোমালোকে নতুন একো শিকিব নালাগে। যিবিলাক আগতে শিকিছা, যিবিলাক আগতে মুখস্থ কৰিছা, অলৰেডি কমপ্লিটেড, সেইবিলাক তোমালোকে বাৰে ৰিভাইজ কৰি থাকা। ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। ৰিভিজন নকৰিলে কালি কিন্তু এক্সামত পাহৰি যাবা। চ' সেইকাৰণে আজি তোমালোকে কি কৰিবা, ৰিভাইজ কৰি থাকা। চ' তোমালোকে লগতে তোমালোকে ৰচনাটো ৰিভাইজ কৰিবা এবাৰ, ৰচনাটো তোমালোকে এবাৰ চাবা। চ' এতিয়া কথা ইনকমপ্লিট ৰচনা। তাৰ আগতে ৰচনা কোনটো চাব কৈছোঁ, মই আগতে কৈছোঁ, প্ৰিয় সাহিত্যিক, প্ৰিয় শিল্পী, প্ৰিয় গ্ৰন্থ, লগতে ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ, আৰু তোমালোকৰ আৰু কুটিৰ শিল্প, লগতে কুটিৰ শিল্পটো। যিসকলৰ যিসকলৰ চিলেবাছ এতিয়ালৈকে কমপ্লিট হোৱা নাই, তোমালোকে কি কৰিবা, তোমালোকে যিখিনি হৈছে সেইখিনিয়েই তোমালোকে এতিয়া চোৱা, আজিৰ দিনটো পঢ়িতো গোটেই কিতাপটো কমপ্লিট কৰাৰ ক্ষমতাটো আমাৰ নাই মাইণ্ডত। চ' এইকাৰণে যিখিনি আগতে পঢ়িছা, অলপতো টাচ কৰিছা ন, এনেকুৱা নহয়তো একেবাৰে পঢ়া নাই। চ' অলপ হ'লেতো টাচ কৰিছা, যিখিনি টাচ কৰিছা সেইখিনি আজি তোমালোকে ভালকৈ ৰিভাইজ কৰা, ভালকৈ, যাতে কালি আহিলে তোমালোকে পাৰা কুৱেশ্যনবিলাক। চ' আজি তোমালোকে কি কৰিবা, যিখিনি আগতে পঢ়িছা সেইখিনিয়ে ৰিভাইজ কৰা, নতুন একো পঢ়িব নালাগে, নতুন একো কুৱেশ্যন মুখস্থ কৰাৰ ট্ৰাই নকৰিবা। তেতিয়াহ'লে মই কৈছোঁ, যদি তোমালোকে আজি নতুন কিবা শিকিবলৈ ট্ৰাই কৰা, তেনেহ'লে আগতে যি পঢ়িছা সেইটো পাহৰি যাবা, গেৰেণ্টি এইটো 100%। চ' তোমালোকে এইটো নকৰিবা, এইটো ভুল নকৰিবা। ঠিক আছে, তাৰপিছত গ্ৰামাৰটো অলপ চাবা, গ্ৰামাৰটো ইম্পৰ্টেণ্ট আছে। চ' গ্ৰামাৰৰ ইম্পৰ্টেণ্ট যিবিলাক আছে তোমালোকে এবাৰ ৰিডিং মাৰি চাবা। তাৰপিছত ৰচনাটো অলৰেডি মুখস্থ কৰিছাই, আই হোপ, মোৰ মতে চাগে মুখস্থ কৰিছা। আৰু যদি মুখস্থ কৰা নাই, তেনেহ'লে আজি এনেই ৰিডিং মাৰি ওপৰে ৰচনাটো ৰিডিং মাৰি যোৱা, যাতে কালি বনাব পাৰা। ঠিক আছে, আৰু লগতে তোমালোকে এটা টেষ্ট পেপাৰ ছল্ভ কৰিলে হ'ব, যিহেতু তোমালোকৰ চিলেবাছ কমপ্লিট হোৱা নাই। চ' তোমালোকে যিহেতু টেষ্ট পেপাৰ ল'লে, 100 মাৰ্কছৰ এটা টেষ্ট পেপাৰ ল'লে, তোমালোকেতো গোটেইখিনি এনচাৰ লিখিব নোৱাৰা। চ' তোমালোকে এক কাম কৰিলে হ'ল, এটা টেষ্ট পেপাৰ ছল্ভ কৰিলে হৈ যাব। ঠিক আছে, তোমালোকে যিহেতু টাৰ্গেট তোমালোকৰ 70 বা 60, এইখিনি পালে এনাফ। আৰু গ্ৰুপে তোমালোকে কিন্তু 80+ পাবা, গেৰেণ্টি। যিহেতু এতিয়া তোমালোকৰ চিলেবাছ কমপ্লিট হৈ গৈছে, চ' আজি তোমালোকে ৰিভিজন কৰিবা। চ' তোমালোকে আৰামছে 90+, 80+ আৰামছে পাই যাবা। চ' এইখিনিয়েই তোমালোকৰ কাইলৈ এক্সাম। চ' সকলোৱে আকৌ এবাৰ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন, অল দ্য বেষ্ট অফ লাক। সকলোৱে ভালকৈ এক্সাম দিবা। চ' এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো। ভিডিঅ' ভাল লাগিছে, চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।